এয়াৰটেললৈ আপোনাক স্বাগতম। প্ৰিপেইড সেৱাসমূহৰ বাবে 1 দবাওক, পোষ্টপেইড সেৱাসমূহৰ বাবে 2 দবাওক, এয়াৰটেল ডিজিটেল টিভি সেৱাসমূহৰ বাবে 3 দবাওক। আপোনাৰ মুঠ আচৰিত কথা, মই ইয়াত 1 দবাইছো, তেওঁলোকে তাত গম পাই গৈছে মই কি দবাইছো। মই ইয়াত 2 দবাইছো, তেওঁলোকে তাত গম পাই গৈছে মই কি বটন দবাইছো। চাওক বন্ধুসকল, মই কাষ্টমাৰ কেয়াৰত ফোন কৰিছো এয়াৰটেলত। তেওঁলোকে অপশ্যন বাচিবলৈ দিছে মোক যে আমুকটো কৰিবলৈ আপুনি 1 দবাওক, তামুকটো কৰিবলৈ আপুনি 2 দবাওক। কিন্তু মই ইয়াত দবাই দিছো 1 দবাই দিছো, তেওঁলোকে তাত গম পাই গৈছে মই 1 দবাইছো। বা মই ইয়াত 2 দবাই দিছো, তেওঁলোকে তাত গম পাই গৈছে মই কি বটন দবাইছো। চাওক বন্ধুসকল, এইটো অকল এয়াৰটেল কাষ্টমাৰ কেয়াৰ বুলিয়ে নহয়, যিমান যি কোম্পানী আছে সকলো কাষ্টমাৰ কেয়াৰৰে এইটো এটা থাকে। তেওঁলোকে ধৰক আপোনালোক ফোন আহিলে, কল চেণ্টাৰৰ পৰা আপোনালোক ফোন আহিলে যে আহে নহয় 1400 বা তেনেকুৱা কিছুমান নম্বৰৰ পৰা ফোন আহে যে হেল'টনৰ বাবে হেল'টনটো বজাই দিয়ে, গানটো বজাই দিয়ে, এই গানটোৰ বাবে আপুনি 1 দবাওক বুলি কয়। বা আকৌ বেলেগ এটা গান বজাই দিয়ে, এই গানটোৰ বাবে আপুনি 2 বটন দবাওক, তেনেকে বুলি অপশ্যন দিয়ে তেওঁলোকে। আৰু আমি ইয়াত দবাই দিওঁ, তেওঁলোকে তাত গম পাই যায় যে আমি কি বটন দবাইছো। চাওক বন্ধুসকল, এই বিষয়ে আজি কথা পাতিম আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে আপোনালোকে কি চিষ্টেমত এইটো কাম কৰে। ধৰক আপুনি 1 দবালে 2 দবালে এই চিষ্টেম কেনেকুৱা চিষ্টেমত তেওঁলোকে বুজি পায় যে আমি 1 দবাইছো 2 দবাইছো, এই চিষ্টেমটোৰ বিষয়ে আজি মই আপোনালোকক বুজাবলৈ অলপ চেষ্টা কৰিম। তো বলকচোন ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। নমস্কাৰ বন্ধুসকল, মই কাকু, মোৰ ইউটিউব চেনেল গগৈ কাকুলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। তো বলক ভিডিঅ'টো আমি আগলৈ চাই যাওঁ। বন্ধুসকল, এই চিষ্টেমটো কোৱা হয় IVR চিষ্টেম বুলি। ইয়াৰ ইংৰাজী ফুল ফৰ্মটো হ'ল ইণ্টাৰেক্টিভ ভইচ ৰেছপন্স। আপুনি যেতিয়া কাষ্টমাৰ কেয়াৰত ফোন লগায়, 121ত ফোন কৰে বা 198ত যেতিয়া ফোন কৰে, কাষ্টমাৰ কেয়াৰত যেতিয়া ফোন কৰে, তেতিয়া কি হয়, এই IVR চিষ্টেমটোৱে ফোনটো উঠায় আৰু এই IVR চিষ্টেমটোৱে মানে গোটেইখিনি কনষ্ট্ৰাকশ্যন ফ'ল' কৰিবলৈ আপোনালোকক কয়। ইয়াত কোনো মানুহ নাথাকে বা কোনো মানুহে প্ৰথমে ইয়াত মানে কলটো আপোনাৰ ৰিচিভ নকৰে। এইটো IVR চিষ্টেমৰ পৰাই হয়। এই IVR চিষ্টেমটোত সকলোখিনি তথ্য পাতি সকলোখিনি এই IVR চিষ্টেমটোত আগতীয়াকৈ লোড হৈ থাকে, যিখিনি আপুনি শুনিবলৈ পায়। বা 1 দবাওক 2 দবাওক 3 দবাওক এনেকে কিবা মানে ইনষ্ট্ৰাকশ্যনখিনি যিখিনি দিয়ে, এইখিনি আপুনি যিখিনি শুনিবলৈ পায় এই IVR চিষ্টেমটোৰ পৰাই শুনিবলৈ পোৱা যায়। আপোনালোক সকলোৱে জানেই যে কাষ্টমাৰ কেয়াৰত ফোন কৰিলে এনেকুৱাখিনি কিছুমান ইনষ্ট্ৰাকশ্যন আমাক ফ'ল' কৰিবলৈ দিয়ে। এইখিনি হয় IVR চিষ্টেমৰ পৰাই হয়। এইখিনি সকলোখিনি IVR চিষ্টেমৰ পৰাই আহে। এই মাজতে বন্ধুত আৰু এটা কথা কৈ থওঁ যে কি এই IVR চিষ্টেমটোত DTMF নামৰ আৰু এটা টেকনলজি জড়িত হৈ থাকে, যিটো আমি কি কওঁ, যিখিনি আমি 1 দবাওক 2 দবাওক 3 দবাওক এনেকুৱা কিছুমান অপশ্যন আহে, এই অপশ্যনখিনি আমি 1 দবালো 2 দবালো বা 3 দবালো, এইখিনি সকলোখিনি কণ্ট্ৰল এই DTMF টেকনলজিৰ পৰাই হয়। বন্ধুসকল, এই DTMFৰ কাম কি হ'ল? এই DTMFৰ কাম হ'ল IVRত কি কৰে, আমি 1 দবাই দিলো 2 দবাই দিলো, এই 1 2 3 এনেকে যিখিনি আমি বটন দবালো, এনেকুৱা ধৰণৰ কিছুমান আমি চাউণ্ড শুনিবলৈ পাওঁ বা আৱাজ শুনিবলৈ পাওঁ, যিখিনি আৱাজ সকলোৰে বেলেগ বেলেগ। 1 দবালো আমি 1ৰ শব্দটো মানে আৱাজটো বেলেগ, 2 দবালো 2ৰ চাউণ্ডটো বেলেগ, 3 দবালো 3ৰ চাউণ্ডটো বেলেগ, সকলোখিনিৰে বেলেগ বেলেগ চাউণ্ড। আৰু তেওঁলোকে এই চাউণ্ডৰ পৰাই গম পায়, DTMF টেকনলজিৰ দ্বাৰাই এই চাউণ্ডখিনি যায় IVRলৈ। আৰু এই IVRে এই চাউণ্ডখিনিৰ পৰাই গম পায় যে আমি 1 দবাইছো নে 2 দবাইছো নে 3 দবাইছো। এই সকলোখিনি এই DTMF টেকনলজিৰ পৰাই IVRে গম পায়। তো বন্ধুসকল, ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যে আমি কাষ্টমাৰ কেয়াৰত আমি কি দবাইছোঁ, কি বটন দবাইছোঁ, আমি কেনেকৈ তেওঁলোকে গম পায়, আমি আজি এই বিষয়ে বুজাবলৈ চেষ্টা কৰিলোঁ। তো বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবচোন। ভাল পালে নে বেয়া পালে। লাইক যদি ভাল পায় লাইক কৰিব, বেয়া পালে ডিছলাইক আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু শেষত মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।